মৰ্নিং। আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বিজ্ঞানৰ ধাতু অধাতুৰ পাঠটোৰ অধাতু পেজ নম্বৰ 39 তাত থকা অধাতু আৰু মৌলসমূহৰ বিশেষ গুণৰ ওপৰত গুণ থকা মৌলসমূহৰ বিষয়ে আলোচনা কৰিম। আগৰটো অধ্যায়ত মই ধাতুৰ বিষয়ে ধাতুৰ ভৌতিক ধৰ্মৰ বিষয়ে তোমালোকৰ লগত কথা বতৰা পাতিলোঁ। আজি আমি অধাতুৰ বিষয়ে আলোচনা কৰিম। অধাতুবিলাক সাধাৰণতে গেছীয় বা গোটা অৱস্থাত পোৱা যায়। ইহঁত দ্ৰুতিবিহীন মানে ইহঁত কোমল হয়। গোটা অধাতুবিলাক কি হয়? কঠিন হয়। গোটা অধাতুবিলাক অধিক কঠিন হয়। ইহঁতৰ ঘাত নমনীয় গুণ নাথাকে। ইহঁতি তাপ আৰু বিদ্যুতৰ সুপৰিবাহী নহয়। ইহঁতৰ উতলাংক আৰু গলনাংক কম। আৰু কিছুমান অধাতুৰ উদাহৰণ হৈছে কাৰ্বন, ছালফাৰ, আয়ডিন, অক্সিজেন, হাইড্ৰজেন আদি। আৰু আমাৰ যিবিলাক মৌল আছে, মৌলবিলাকৰ ভিতৰত কম সংখ্যকহে অধাতু পোৱা যায়। আৰু ধাতু আৰু অধাতুৰ ভৌতিক গুণৰ ওপৰত যদি পৰ্যালোচনা কৰা যায় বা আলোচনা কৰা যায়, তেতিয়া সিহঁতক শ্ৰেণীবিভাজন কৰিবলৈ অসুবিধা হয়। আজি আকৌ তোমালোকৰ লগত মই কিছুমান গুণ থকা বিশেষ গুণ থকা ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ, পাৰা হৈছে এবিধ ধাতু, কিন্তু ই জুলীয়া অৱস্থাত পোৱা যায়। পাৰা কি ক'লোঁ? ধাতু। ইয়াক কিহত পোৱা যায়? জুলীয়া অৱস্থাত পোৱা যায়। তাৰ পাছত গেলিয়াম আৰু চিজিয়াম ধাতুৰ গলনাংক নিচেই কম বুলি কৈছে। গলনাংক কম। কাৰ? গেলিয়াম আৰু চিজিয়ামৰ গলনাংক কম। তাৰ পাছত আয়ডিন আহিলে। আয়ডিন অধাতু যদিও ইয়াৰ ধাতৱ দ্ৰুতি সম্পন্ন। আয়ডিন অধাতু যদিও ইয়াৰ কি আছে? গুণ আছে, ধাতৱ দ্ৰুতি আছে। তাৰপাছত ঠিক তেনেদৰে কাৰ্বন দেখাত ক'লা। কাৰ্বনৰ দুটা বহুৰূপ পোৱা যায়। 1 নম্বৰ হৈছে হীৰা হৈছে পৃথিৱীৰ আটাইতকৈ টান বস্তু। আৰু ই তাপ কম পৰিবাহী কৰিব পাৰে। ই তাপৰ কম পৰিবাহী। তাৰপাছত আৰু এটা হৈছে, তাৰ বহুৰূপ হৈছে গ্ৰেফাইট আকৌ পিছল আৰু ই বিদ্যুতৰ সুপৰিবাহী। সাধাৰণতে গ্ৰেফাইট কাঠ পেঞ্চিলবিলাকত ব্যৱহাৰ কৰা হয়। লিখিবৰ কাৰণে যিটো ক'লা অংশ থাকে কাঠ পেঞ্চিলৰ, সেইটো হৈছে গ্ৰেফাইটৰ। সি আকৌ বিদ্যুতৰ সুপৰিবাহী। তাৰপাছত আছে কিছুমান ক্ষাৰ ধাতু আছে, যিবিলাক কটাৰীয়ে কাটিব পাৰি, যেনে লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম আদি। এইবিলাক কোমল ধাতু। আৰু তোমালোকৰ এইবিলাক বিশেষ গুণ থকা ধাতু আৰু অধাতু। আৰু ব্ৰমিন হৈছে এবিধ অধাতু, কিন্তু ব্ৰমিনক কি অৱস্থাত পোৱা যায়? জুলীয়া অৱস্থাত পোৱা যায়। ব্ৰমিন অধাতু, কিন্তু ইয়াক জুলীয়া অৱস্থাত পোৱা যায়। জুলীয়া অৱস্থাত পোৱা অধাতুবিধৰ নাম হৈছে ব্ৰমিন। এতিয়া আমাৰ ইয়াত প্ৰশ্নাৱলীত কেইটামান কুৱেশ্যন দিয়া আছে। সাধাৰণ উষ্ণতাত জুলীয়া ধাতুবিধৰ নাম কি? আমি কি বুলি ক'ম? পাৰা, মাৰ্কিউৰি। তাৰ পাছত 2 নম্বৰটো হৈছে কটাৰীয়ে সহজে কাটিব পৰা ধাতুবিধ ছ'ডিয়াম আৰু ইয়াত কি দিলে? পটাছিয়াম। তাৰ পাছত আহিলে তাপৰ আটাইতকৈ সুপৰিবাহী হৈছে ৰূপ। তাৰ পাছত আছে তাপৰ কম পৰিবাহী হীৰা। তোমালোকৰ লগত আজি মই ইমানখিনি আলোচনা কৰিলোঁ। আৰু এটা আছে ইয়াত 2 নম্বৰটো হৈছে ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা অৰ্থ বহলাই আলোচনা কৰা। ঘাত সহনীয় মানে তাক যিবিলাক ধাতু পিটি পাতল পাত সৃষ্টি কৰিব পাৰে, সেই গুণটোক কয় ঘাত সহনীয়তা গুণ।
আৰু কিছুমান ধাতু আছে তাৰ পৰা তাঁৰ সৃষ্টি কৰিব পাৰি সেই তাঁৰ সৃষ্টি কৰিব পৰা গুণটোক কোৱা হয় নমনীয়তা গুণ এইবিলাক ধাতুৰ থাকে থ্যাংক ইউ ইয়াৰ পাছত আমি ধাতুৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম আজিলৈ সামৰিছোঁ